আজিকালি সময়বোৰ ধুনীয়াকৈ আগবাঢ়ে। দিনবোৰ, ৰাতিবোৰ আজিকালি ভাল লাগে। কিবা এটা ব্যতিক্ৰমী অনুভৱে আজিকালি প্ৰতিটো সন্ধিয়াক সজীৱ কৰি তোলে। তুমি বিহীনতাটো, তোমাৰ উপস্থিতিৰ অনুভৱে মোৰ প্ৰত্যেকটো উশাহক নিয়ন্ত্ৰণ কৰে। ৰ'দালি, হয়তো ভালপোৱা মানে এইবোৰেই। আকাশেৰে সৰি পৰা বৰষুণৰ প্ৰতিটো টোপালেই আজিকালি মোক জীয়াই তোলে। তুমি মোৰ কাষত নাথাকা, কিন্তু তোমাৰ তীক্ষ্ণ নজৰে মোক যেন চৌদিশে খেদি ফুৰে। তোমাক এবাৰ দেখা পোৱাৰ স্বাৰ্থতে আজিকালি দিনটোৰ বেছিভাগ সময় বেলকনিত বহিয়েই পাৰ কৰোঁ। এইমাত্ৰ তুমি মোৰ পদূলিৰে পাৰ হৈ যাবা আৰু তোমাৰ সেই ক্ষন্তেক উপস্থিতিতেই ৰঙীন হৈ পৰিব মোৰ ওঠৰ হাঁহি। তোমাৰ বাৰু মনত আছেনে আমি ইজনে সিজনক লগ পোৱা সেই প্ৰথম সন্ধিয়াটো? কিনকিনীয়া সেই সন্ধিয়াৰ বৰষুণজাকত যেন সাৰ পাই উঠিছিল মহানগৰীৰ প্ৰতিটো গলি আৰু নিজৰা পাৰৰ নিজৰাটো। কেতিয়াবা যোৰাবাটলৈ গৈছানে কেতিয়াবা শ্বিলঙলৈ? তোমাক প্ৰথম দেখাৰ দিনা যে জানা মোৰ মনটো হৈ পৰিছিল শ্বিলং বা যোৰাবাটৰ একা বেকা পথকেইটাৰ দৰেই। চাৰিওফালে কেৱল সেউজীয়া আৰু এক অজান প্ৰাপ্তিৰ এটি মিঠা সিঁহৰণ। ৰ'দালি, তোমাক সেই প্ৰথম দেখাৰ পিছত যে মই গোটেই ফেচবুকখন বিচাৰি চলাত কৰিছিলোঁ। কি ঠিক, ক'ৰবাত তোমাৰ প্ৰফাইলটো পাওঁৱেই যেনিবা। তোমাৰ সৈতে এবাৰ কথা পতাৰ হেঁপাহটোৱে সেইদিনা মোকো যে খুব আমনি কৰিছিল। সপোনত আৰম্ভ হৈছিল অবিৰাম তোমাৰ অহা যোৱা। তোমাক সেই প্ৰথম দেখাৰ দিনৰে পৰা বুকুখন খুব বিষাব লৈছে জানা। অনবৰতে তুমি নামৰ ভাল লগা যন্ত্ৰণা এটাই আজিকালি খুন্দিয়াই থাকে বুকুখন। এই যেন তোমাক সাৱটি ধৰিম আৰু লৈ যাম তোমাক নীলাৰ সিপাৰৰ কোনো এখন তৰাৰ দেশলৈ। মোৰ কি মন যায় জানা, কোনো এটা কুঁৱলীসৰা সন্ধিয়াত মই যেন সোমাই পৰিম তোমাৰ উমাল দুবাহুৰ মাজত আৰু মৌন হৈ শুনি ৰম তোমাৰ হৃদয়ৰ কঁপনি। মোৰে কাষলৈ অভিমানী মন ভাঙিবানে বাৰু সেই অভিমান। তুমি আৰু মই, এটা সৰু ঘৰ, এটা সৰু জীৱন, আৰু তুমি মই একেলগে। চিমলাৰ ঠাণ্ডা আৰু কাশ্মীৰৰ ধুনীয়াবোৰ, বেলকনিত বহি একোকাপ অসমীয়া গৰম চাহ আৰু কিছু কথাতকৈ চাগৈ মৌনতা বেছি হ'ব। শব্দতকৈ মৌনতাতে নাথাকে জানো বেছি অৰ্থ? এটা কুঁৱলীসৰা সন্ধিয়া আৰু কেৱল তুমি আৰু মই। অলপ কথা, আকাশ, তৰা আৰু সেউজীয়াৰ সান্নিধ্যতা। ৰ'দালি,